Hey, welcome back to my second channel, Santosh Kumar Vlogs. दोस्तों आज হ'ল 14 জানুৱাৰী তো মোৰ তৰফৰ সকলোকে আৰু বিহু বেছিতে কিন্তু কালি উৰুকা আছিলে তো খানা চানা খালোঁ কালি আপোনালোকেও খালে ক'ব কমেণ্টত তো দোস্ত বেয়া নাপাব কিয় আজি আছিল জ্বলোৱা দিন মানে ভেলাঘৰ মেজি জ্বলোৱা দিন আছিলে তো আমি নগ'লোঁ কিয় আমাৰ এইবাৰ ঘৰৰ আগৰ ফিল্ডত নহ'ল এইবাৰ নগ'লোঁ আৰু আমাৰ দেৰি কৰি উঠিছিলোঁ সেইবাবে যোৱাও হ'ল বেয়া নাপাব তো কালি আমাৰ পাৰ্কত আছে লটাৰী আছে তো মানে যাম আৰু তাতে আৰু এটা মেজি আছে কালি মানে জ্বলাই সেইটো সদায় তো আজি নজ্বলাই কালি জ্বলাব তো কালি এটা ভিডিঅ' বনাম তো সেইবাবে বেয়া নাপাব আৰু আজি ৰাতিপুৱা মানে দেউতাই মানে জুই পুৱাইছিল ময়ো তেতিয়া ভিডিঅ' বনাব লাগিছিল কিন্তু টোপনি পেলাই উঠিছিলোঁ সেইবাবে ভিডিঅ' বনাব নোৱাৰোঁ কোনো কথা নাই তো এতিয়া আমাৰ ইয়াতে ঘৰৰ কাষত আংকল আহিছে তো বোলো এই ভিডিঅ'টো আৰম্ভ কৰোঁ ফাৰ্ষ্ট এইটো হ'ল আংকল আৰু এইটো হ'ল মানে আন্টি ঘৰত কাম কৰিছে মাছ চাই আছে ৰ'ব সেইবাবে চাব পাৰে এই গুৰ মিঠাৰ লাড়ু আৰু এই পিঠা আৰু এই কিটো চিৰা ভাজি আৰু এইটো তিলৰ লাড়ু নাৰিকলৰ চিৰা ভাজি আৰু তিলৰ লাড়ু আৰু এই কি এইটো কি এইটো চেনিৰ লাড়ু আৰু এইটো পিঠা আৰু এটা আছে গোল আজটো চাব পাৰে এই আলু পিঠা মানে মিঠাৰ দৰে একদম আজটো চাব পাৰে এই আন্টি ঠাইৰ মানে দিছিলে প্ৰসাদ চাব পাৰে এতিয়া আংকল ঠাইৰ আৰু দেউতাই চাহ খাইছে চাব পাৰে আন্টিও আহিছে ৰ'ব পোৱালিও খাব হৈছে চাব পাৰে মেকুৰীটো এনেকৈ ৰখি আছে চাব পাৰে মাংসৰে ভাত খাইছোঁ তো আজি ইমান দেখিব নহ'ল মানে আমাৰ কাষৰ ঘৰৰ আন্টি এটা আহিলে মানে আন্টি আহিলে আংকল আৰু বাটো আহিলে আহিলে এনেকৈ দেখিব নহ'ল এই ভিডিঅ'টো আজিলৈ তো কালি মানে ভিডিঅ'টো শেষ হোৱা নাই কালিলৈ কণ্টিনিউ কৰিম কালি আমাৰ পাৰ্কৰ আগত মেজি জ্বলাব আছে তো পুৱা উঠে মোবাইল লৈ যাম মই ভিডিঅ' কৰিম তো এতিয়ালৈ বাই বাই হে দোস্ত কালি ৰাতিৰ পৰা আজি ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ তো এতিয়া যাইছোঁ আমি মানে আজি মানে আৰু এটা মেজি পাব আমাৰ পাৰ্কৰ কাষত তো এতিয়া 9:30 হ'ল 9:30 বাজিল তো মেজি চাগে জ্বলালেই চাগে হেপী বিহু মানে এতিয়া বিহু শেষেই হৈছে কিন্তু আকৌ এইটো আমাৰ ইয়াত মানে জ্বলাই তো বলক এক মাঘত জ্বলাই তো আজি এক মাঘ তো বলক মানে এতিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ চাব পাৰে এইটো মেজি আৰু ইয়াত মানুহ চানুহ আছে আহি আছে আৰু লটাৰী বুলি কথা নাই এইটো যে আমাৰ ইয়াত হ'ব লটাৰী বুলি কথা নাই মানে মানুহৰ মনটো ভাল লাগিব মানে পাতে তো যোৱাবাৰ 80টা টিকেট আছিলে এইবাৰ বা কেইটা টিকেট হয় তো মানে যাত্ৰাটো যোনটো টিকেট পৰে 1 2 10 এনেকৈ যাত্ৰাতে পৰে আৰু যাৰ ভাগত যি নম্বৰ পৰে চাইন বৰ্ডত থাকে তাতে কি থাকে কি নম্বৰ কি থাকে তো যাৰ ভাগত যি নম্বৰ থাকে সেইটো পাব লাগিব এই লটাৰী নহয় মানুহৰ মনটো ভাল লাগিব কাৰণে লটাৰী বস্তু ইয়াত কিবা আছে ইয়াত তুল আছে ইয়াত কেক আছে ইয়াত জেলি আছে ইয়াত বিস্কুট আছে তেল আছে এইগিলা আছে আৰু ইয়াত কণী আছে আৰু ইয়াত 7টা মাছ আছে চাব পাৰে আৰু এইটো ফুলদাৰি চাব পাৰে এই আৰু তো এখন লটাৰী চাব পাৰে 1 নম্বৰত মাছৰ চিতল ডাঙৰ মাছ আছে তো এখন চাব পাৰে হিন্দীত ঠগি চাব পাৰে হিন্দীত ঠগি মই দুটা চকলেটটো লৈ ল'লোঁ দুটা চকলেট চব মানুহ আহি পেলাই চাব পাৰে সেৱা কৰি আছে চাব পাৰে মানুহবিলাকে নাম ধৰি ঘূৰি আছে চাব পাৰে
উপাপ এই থুৱা চাওক একদম পুৰা থুৱাগিলা ওলাই গৈছে ভাই এতিয়া মেজিটো জ্বলোৱা হ'ল আন্টিহঁতো আহিছে যাব পাৰে বাই বাই এইটো বাচাব পাৰে হাই এতিয়া কল দিছে কল খাওঁ এটা খুলবা হনা এটা এইটো মানে খুলিব আহিছিল লৈছো কিমান নম্বৰ মানে ভাগ্যত দিছে তো মোৰ ভাগ্যত 86 নম্বৰ মানে পৰিল তো কি আছে চাইছো তো মোৰ 86 ত ফিমেল চাব মোৰ ফিমেল চাবন চাব পাৰে ইয়াৰ ভাল তামাম জাগা কোনি পালে মোৰ চাবন পালে এবাৰ প্ৰত্যেক মানে এই বাইরে ৰানি মানুহ ভালে ভালে কেক পালে চাব পাৰে আৰু বেলেগ নাই এতিয়া ঘৰত যাওঁ তো তাৰে ভিডিঅ'টো যদি আজি মোৰ ভিডিঅ'টো চাব লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবা তো হেপী বিহু কৈ দিয়া হেপী বিহু হেপী মাঘ বিহু তাই মাৰা বহুত কথা তো এই আৰু তো বাই বাই